নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ইমান দিনৰ অপেক্ষাত মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় মিছন বসুন্ধৰা 3.0 আৰম্ভণিৰ শুভ সংকেতটো দি দিলে আৰু আজি মিছন বসুন্ধৰা লঞ্চ কৰা হৈছে। মিছন বসুন্ধৰা 3.0 আৰু তাতে এটা টেগলাইন দিয়া হৈছে মাই লেণ্ড মাই ৰাইট। আৰু মিছন বসুন্ধৰা 3.0 আপোনালোকৰ ষ্টাৰ্টিং হৈছে আজিৰ ডেটত আৰু এণ্ডিং 31 ডিচেম্বৰ 2024 লৈকে মিছন বসুন্ধৰা 3.0 আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই সুখবৰটো মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোক সকলোৰ কাৰণে দিছে আৰু তাতে আপোনালোকৰ মাটিবাৰীৰ যিবিলাক কাম কাজ আছে সকলোৱে আপোনালোকে সলভ কৰিব পাৰিব। যাৰ যাৰ যি প্ৰব্লেম আছে যদি আপোনালোকৰ মিছন বসুন্ধৰাৰ আওতাত পৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি কামখিনি কৰিব পাৰিব। ইমান এটা সুন্দৰ পদক্ষেপ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰেছ বাৰ্তা যোগে আপোনালোক সকলোকে জনাইছে, অনুৰোধ জনাইছে যে আপোনালোকে মিছন বসুন্ধৰা 3.0 এপ্লাই কৰিবৰ কাৰণে যোন মিছন বসুন্ধৰা 3.0 আওতাত পৰে। আৰু এই বিষয় লৈ পেলাই মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক জনাইছে যে কি ধৰণৰ কাম কাজ হ'ব তেওঁ এই প্ৰেছ বাৰ্তাটোতে জনাইছে। গতিকে আপোনালোকক এই ইনফৰমেশ্যনটো দিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোক সকলোৱে গম পায় এই বিষয় লৈ পেলাই। কাৰণ মাটিবাৰীৰ কাম কাজ সকলোৰে প্ৰায় নহয় প্ৰায় থাকেই। আৰু মিছন বসুন্ধৰা 3.0 আপোনালোকক ডেছবৰ্ডত দেখুৱাই আছোঁ কিছুমান ছাৰ্ভিচৰ লিষ্টকেইটা আৰু প্ৰত্যেকটো ছাৰ্ভিচৰ লিষ্টৰ বিষয়ে কি ডকুমেণ্ট লাগিব, কি এপ্লাইৰ কাৰণে প্ৰত্যেকটো বিষয় লৈ আমি কণ্টিনিউ এটা সিৰিজ লৈ আহিম আপোনালোক সকলোৰ কাৰণে। গতিকে আমাৰ অইলেছ অসম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। নিশ্চয় আপোনালোকৰ এই বিষয় লৈ পেলাই আমি যিমান পাৰোঁ অনলাইন হেল্পৰ কাৰণে সহায় কৰিবলৈ চেষ্টা কৰিম। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় মিছন বসুন্ধৰা 3.0 লঞ্চ কৰাৰ পিছত যিটো প্ৰেছ বাৰ্তা দিছিলে সেই প্ৰেছ বাৰ্তাটো কি কৈছে মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে শুনিলে গম পাব। আহক মুখ্যমন্ত্ৰী মহোদয় কি কৈছে আমি সকলোৱে শুনো। আজি আমি অসমত মিছন বসুন্ধৰা 3 ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। মিছন বসুন্ধৰা 2 যি আবেদন নিষ্পত্তি হোৱা নাছিল সেই আবেদনসমূহ নতুন নিয়মৰ ভিত্তিত পুনৰ পৰীক্ষা কৰিব পৰা হ'ব যদি আবেদনকাৰীসকলে আকৌ আবেদন কৰে। ইয়াৰ লগত নামঘৰ, সত্ৰ, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠানসমূহক অত্যন্ত কম প্ৰিমিয়ামত মাটিৰ বন্দোবস্তি কৰাৰ প্ৰচেষ্টা কৰা হ'ব। গুৱাহাটীকে ধৰি নগৰসমূহত মাটিৰ বন্দোবস্তিৰ বাবে প্ৰয়োজনীয় প্ৰিমিয়াম 10% হ্ৰাস কৰা আৰু বিভিন্ন ধৰণৰ এজমালি পট্টাকে ধৰি বিভিন্ন পট্টাসমূহ দ্বিখণ্ডিত কৰাকে ধৰি বিভিন্ন ৰাজহ সেৱা মিছন বসুন্ধৰা 3 উপলব্ধ হ'ব। মই অসমৰ ৰাইজক মিছন বসুন্ধৰা 3 সুবিধা ল'বলৈ আহ্বান জনাম। বিশেষকৈ নন কেডেষ্ট্ৰেল ভিলেজ, এই ভিলেজসমূহকো এতিয়া আমি কেডেষ্ট্ৰেল কৰি ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই সুবিধাসমূহে অসমৰ ৰাজহ ব্যৱস্থাটো অত্যাধুনিক আৰু সময় উপযোগী কৰি গঢ়ি তুলিব। ৰাজহ মন্ত্ৰী যোগেন মহান আৰু বিষয়াসকলক মই মিছন বসুন্ধৰা 3 বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অইলেছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন আপডেট পাবৰ কাৰণে।